গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত লকডাউন ভংগৰ প্ৰতিযোগিতা অব্যাহত স্বাস্থ্যমন্ত্ৰী মুখ্য সচিবৰ নিৰ্দেশ ধোৱাচাঙত তুলি উইকেণ্ড লকডাউনৰ কালত বহিছে বজাৰত গ্ৰাহকৰ ভিৰ মাস্ক পৰিধান শাৰীৰিক দূৰত্বৰ প্ৰসংগ অপ্ৰাসংগিক কৰিছে একাংশই মহানগৰীত লকডাউন ভংগৰ অঘোষিত প্ৰতিযোগিতা ৰাষ্ট্ৰীয় ঘাইপথত ৰাতিতে বহা এখন বজাৰত অহা ভিৰ কৰা পৰিলক্ষিত হয় স্বাস্থ্যমন্ত্ৰী মুখ্য সচিবৰ নিৰ্দেশ উঠিছে ধোৱাচাঙত উইকেণ্ড লকডাউনত বহিছে বজাৰ ভিৰ জনতাৰ শাক পাচলি মাছ মাংসৰ প্ৰতিখন দোকান ইয়াতে খোলা ৰাখিছে মাস্ক ছ'চিয়েল ডিষ্টেন্সিং উঠিল ধোৱাচাঙত যি সময়ত কৰোনাৰ সন্ত্ৰাসৰ পৰা ৰাইজক পৰিত্ৰাণ দিবলৈ গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যত সপ্তাহৰ শনি আৰু দেওবাৰে চলিছে উইকেণ্ড লকডাউন সেই সময়তে কৰোনাৰ হটস্পট হৈ পৰা গুৱাহাটীত যেন লকডাউন ভংগৰ অঘোষিত প্ৰতিযোগিতা চলিছে এয়া মালিগাঁও আনন্দনগৰৰ দৃশ্য কৰোনাৰ হটবেড হৈ পৰা মালিগাঁৱত নাই লকডাউনৰ কোনো উমঘাম আনন্দনগৰৰ বজাৰত দেওবাৰে কি নাই চাওক মাছ মাংসৰ পৰা শাক পাচলিলৈ মাস্ক কিংবা ছ'চিয়েল ডিষ্টেন্সিঙৰ কোনো প্ৰশ্নই নাই পাহৰি পেলালে কৰোনাৰ সন্ত্ৰাসৰ কথা পিছে কেমেৰা দেখিহে খৰধৰকৈ দোকান বন্ধ কৰাত লাগিল একাংশ ব্যৱসায়ী দোকান বহুত দিনৰ পৰা বন্ধ আছিল এইকাৰণে একজনৰ মাংস ঘৰত তাৰমানে কাজ আছিল এইকাৰণে মাংস দিছোঁ এয়া লখৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ দৃশ্য উইকেণ্ড লকডাউনৰ দিনাই বহিছে বজাৰ সেই গ্ৰাহকৰো অভাৱ নাই কোনেও মানি চলা নাই সামাজিক দূৰত্ব বহুতৰ মুখত নাই মাস্ক যেন কৰোনাক এওঁলোকে বুঢ়া আঙুলি দেখুৱাইছে মানে কৰোনা বেমাৰ যে আছে আমি জানো কিন্তু বস্তু এটা লৈ আছোঁ তাৰ কাৰণে অকণমান টাইম আৰু গুচাই দিছোঁ আৰু ৰাইজ আহিছে আৰু মই অকলে মানে ঘৰত চব্জি নাই চব্জিটো নিব লাগিব হয় নে নহয় ঘৰত কি খাম আমি খাৰপেটীয়া মাল লৈ আছিলোঁ বেপাৰীক দি দিছোঁ আমি খাৰপেটীয়া কিন্তু গুৱাহাটীত এইদৰে লকডাউন ভংগৰ প্ৰতিযোগিতা চলিলেও ৰাজ্যৰ গ্ৰামাঞ্চলৰ জনতা কিন্তু বেছ সজাগ কৰোনাক লৈ কলিয়াবৰৰ ভিতৰুৱা আঞ্জুকপানী গাঁও পঞ্চায়ত এলেকাৰ চিপ্ৰা চক্ৰৱৰ্তী নামৰ এগৰাকী মহিলা কৰোনাত আক্ৰান্ত হোৱাৰ পিছতেই অঞ্চলটোৰ সোণাজুৰিৰ স্থানীয় ব্যৱসায়ীসকলে এসপ্তাহৰ বাবে ব্যৱসায় প্ৰতিষ্ঠানসমূহ বন্ধ কৰি নিজাববীয়াকৈ পালন কৰিছে লকডাউন যেতিয়া পজিটিভ ওলাই গ'ল তেতিয়া সকলোৱে ভয় খালে ব্যৱসায়ী সন্থাই চিন্তা কৰিলে যে আমাৰ এই অঞ্চলটোত এনে বজাৰটো অলপ বেছি ভিৰ থাকে যাতে সংক্ৰমণটো বিয়পি নাযায় যোৱা সোমবাৰৰ পৰা 5 দিন অহা সোমবাৰলৈকে 5 দিন এটা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে যদি উইকেণ্ড লকডাউন নগৰ অঞ্চলত দিয়া হৈছে তাৰ বিপৰীতে কিন্তু মঙলদৈ নিকটৱৰ্তী ৰামহৰি বজাৰত শনি আৰু দেওবাৰে তেওঁলোকে নিজাববীয়াকৈ পালন কৰিছে দুদিনীয়া লকডাউন এই অঞ্চলটোত যাতে গণসংক্ৰমণৰ বলি নহয় সেইকাৰণে আমি 2 দিনৰ কাৰণে স্থানীয় বন্ধ ঘোষণা কৰিছিলোঁ এইদৰে গুৱাহাটী মহানগৰীৰ একাংশ অসচেতন লোকক আদৰ্শ দেখুৱাইছে গ্ৰামাঞ্চলৰ জনতাই ব্যুৰ ৰিপৰ্ট নিউজ লাইভ